क'क्राझार सहराव थानाय रुपनाथ ब्रह्म र'डआव फैगौ डिसेम्बर दानाव खुंफुंजानो गोनां बिटिसि बिसायख'थिखौ बिथा खालामनानै 11 नं बावखुंग्रि बिटिसि बियाबनि बिपिएफ दोलोनि टाउन प्राइमारि कमिटिनि मावखुलि बेखेवदों। बे हाबाफारियावनो 11 नं बावखुंग्रि बिटिसि बियाबनि बिपिएफ दोलोनि बिजाथि बारग' इएम दनेश्वर गयारीजों लोगोसे बावखुंग्रि ब्लक बिपिएफनि गुबुन गुबुन बिबाननि बिबानगिरिफोरा बाहागो लायो। মই একচুৱেলি মই দনেশ্বৰ গয়াৰী বাপুংগুৰি সমষ্টিৰ মই কেণ্ডিডেট আৰু ইলেকশ্যন অফিচাৰ বা ইলেকশ্যন নিৰ্বাচন আয়োগে যিটো গাইডলাইন দিছে এইটো মানি চলা মানুহ। ইয়াৰ কাৰণে আজিৰ পৰা মই অফিচ মুকলি কৰিলোঁ আৰু আজিৰ পৰা মই কেম্পেইনটো ষ্টাৰ্ট কৰিম। মানুহবিলাক কৈ আছিলে বাপুংগুৰিত বিপিএফ হাৰিব বুলি, কিন্তু আজিৰ পৰা আপোনালোকে দেখিব লেণ্ডশ্লাইড বাপুংগুৰি সমষ্টিত জনগণই আমাৰ লগত থাকিব আৰু ইয়াত কোনো ৰাজনীতি দলে ফেক্টৰ নহয়, কাৰণ আমি নাংগলৰ মানুহ। নাংগলটো আমি গুৰু বা মদি হাল মৰা বস্তু, আমি শ্ল'লি যাওঁ। আমি সেই ধৰণৰ নাজানা ট্ৰেক্টৰটো কি বস্তু নাজানা মানুহবিলাক চেম্বল লৈছে। ট্ৰেক্টৰ হ'ল খেতিবৰ কাৰণে লাহে লাহে হাল মাৰা। আজি এই ট্ৰেক্টৰক লৈ ইহঁতে 50 স্পীড 80 স্পীডত যাব বিচাৰিছিলে। আজিৰ দিনত ড্ৰাইভাৰো নাই, এই ট্ৰেক্টৰটো পামচাৰ হ'ল, এই ট্ৰেক্টৰক কোনেও নুঠে আজিৰ দিনত। কাৰণ ইহঁতে ভাবিছিলে আমি ইমান স্পীডত যাম, গাঁৱে মুয়ে মানে খোজ কাঢ়িম, গাঁৱে মাৱে এৱাৰনেছ কৰিম। আজি মিছা কথা কৈ প্ৰমোদ বড়োৱে বিটিচি এৰিয়াত 1 নম্বৰ মিছা কথা কোৱা, এই মিছা কথা কোৱা ৰজা হ'ল আমাৰ কেণ্ডিডেটৰ। মানে সদায় মিছা কথা, একফালে প্ৰমোদ বড়োৰ, একফালে ট্ৰেক্টৰৰ এই কাগজবিলাক লৈ গাঁৱে গাঁৱে সোমোৱা। আজিৰ দিনত গাঁৱৰ মানুহবিলাক ইহঁতে মিছা কথা কৈছে, এইবিলাক চব ধৰি পেলালে। আৰু আজিৰ দিনত ইহঁতৰ কাৰণে গাঁও লেভেলত ইহঁতৰ ফিল্ডটো নাই। আমি টাউনত যিখিনি ভোটাৰ আছে সেই ভোটাৰটো আমাৰ বিপিএফৰ লগতে থাকিব, কাৰণ কোকৰাঝাৰত কি কাম কৰিছে কি কাম কৰা নাই কোকৰাঝাৰৰ মানুহে চব জানে। কিন্তু UPPLৰ মানুহবিলাক চব চকু কানা হ'ল, দেখা নোপোৱা হ'ল। এই খানাবিলাকক বুজাইও লাভ নাই। ইহঁতৰ জ্ঞানটো হ'ল অলপ সীমিত থাকে। ইহঁতে ইমান লেভেলত ইহঁতে আলোচনা কৰিব নোৱাৰা মানুহবিলাক লৈ আমি এই BTCত আজিৰ দিনত যিটো BTC নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত যথেষ্ট BPFে চিট পাব। বাপুংগুৰিটো সমস্যাই নাই, ইহঁতে মানে ঠকত দি আছে। কেতিয়াবা কোচ কাঢ়ে, কেতিয়াবা কিবা কৰে, কেতিয়াবা কাৰোবাক গো বেক কৰে, কেতিয়াবা ৰাতিত অফিচত বহি মদ খাই মানে চিলাই থাকে। এই মানুহবিলাকক সমাজৰ লগত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু এই মানুহবিলাকৰ লগত সমাজে কেতিয়াও ছাপোৰ্ট নকৰে।